নমস্কাৰ বন্ধুসকল আজি একদম এটা সিম্পল ৰেচিপি আপোনাৰ মাজত আগবঢ়াইছোঁ এটা চাটনি হয়তো জাস্ট তিনিবিধ বস্তুৰ দি হৈ যাব ঘৰত একদম সাধাৰণকৈ থকা বস্তুখিনি যিটো পায় সচৰাচৰ সেইখিনি বস্তু দি আপোনাৰ এটা চাটনি হৈ যাব আপোনালোকে ঘৰত বনাই চাব পাৰে তাৰ বাবে লৈছোঁ আদা সৰু দুটুকুৰা অলপ এটছে সৰুকৈও কাটি ল'ব পাৰিব আপোনালোকে জলকীয়া লৈছোঁ 4টা তুমি কাটি ল'ব 3 পিচ কৰি আৰু 2টা সৰু জ্বলা এইটো সৰু জ্বলা আমাৰ ঘৰত তোমাৰ ডাঙৰ জলকীয়া নাছিল কাৰণে সৰু জ্বলা লৈছোঁ আপোনালোকে এই নৰ্মেল জলকীয়া দি লওঁ হ'ব একো নহয় আৰু 2টা হ'ব আপোনাৰ এটা হজমলা গুটি আৰু অলপমান নিমখ এইখিনি আপোনালোকে মিক্সিত নামাৰিব দেই কিন্তু মিক্সিত মাৰিলে সোৱাদ নাপাব সোৱাদটো একেবাৰে নাপাব আপোনালোকে যদি এনেকুৱা খুন্দা আছে বা পটা আছে পটাত মাৰি চাব পাৰে এইখিনি মই মাৰি কিনে দেখাইছোঁ আপোনাক আপোনাৰ বেছি মিহি কৰিব লগা নালাগে মিহি কৰিব লগা নাই আপোনাৰ এনেকৈ আপোনাৰ জিম হৈ থাকিলে হ'ব একদম মিহি কৰিলে আপুনি টেষ্টটো নাপাব অৰিজিনেল টেষ্টটো আপোনাৰ এনেকুৱা মিহি হৈ থাকিব লাগিব তেতিয়া আপুনি আচল সোৱাদটো পাব আজিৰ বাবে এইটোৱেই ভিডিঅ' দিলোঁ আগলৈ আৰু দি থাকিম যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব থেংক ইউ Oh,